তুমি ঘৰতে চৰবা এই চাইডত যাব লৈছো অকণমান বাদে তোমাৰ চাই তুমি এতিয়া খুৰীহঁতৰ ঘৰলৈ আহা সেইবোৰ পিছত কাম তুমি আগতে আহা পূজা এতিয়া তুমি আহিবানে না নাহা অ'কে বাবা গৈ আছো দে হ'ব দিয়া তুমি অলপ বহি লোৱাচোন পূজা মোৰ বৰ ভয় লাগিছে খুৰী কিবা যদি আকৌ মাহঁতে গম পায় পূজা তুমি চিন্তা নকৰিবা চব ঠিক হৈ যাব ৰাকেশ আহিলা আহা তুমি বহাতে তুমি অলপ বহা মই চাহ বনাওঁ চাহ খোৱা ৰাকেশ মই পূজা খেদি দি আছো পূজা এইফালে আহা পূজা তোমাৰ কি হৈছে কিয় মাতিলা মোক ইমান জলদি মই কম ৰবা পূজাক বিয়া দিবা ওলাইছে মোক বিয়া দিবলৈ ওলাইছে তোমাৰ বাহিৰে মোৰ জীৱনত বেলেগক আনিব নোৱাৰো মই তোমাক বহুত ভাল পাওঁ ৰবাচোন পূজা তুমি অলপ ধৈৰ্য ধৰা মোক লৈ যোৱা ৰাকেশ ৰবাচোন পূজা তুমি অলপ ধৈৰ্য ধৰা মোক ভাবিব দিয়াচোন অলপ খুৰীদেউ যদি আমি পূজাৰ মা দেউতাৰ লগত কথা পাতি লওঁ ঠিকে হ'ব নালাগে মাহঁতে গম পালে বেয়া কথা হ'ব এনেও মোৰ কাৰণে দেউতাহঁতে চাকৰি ল'ৰা চাই আছে আমি মা দেউতাক কথাটো জনোৱা ভাল নহ'ব তেনেহ'লে কি কৰিম বুলি ভাবিছা নাজানো যদি আমি পলাই যাওঁ সেইটোৱে ভাল হ'ব সেইটোৱে ভাল হ'ব কেইটাবা বাজিল 5টা বাজিল দেখোন নাই মেকআপ কৰা হোৱাই নাই দে আহা দে উঠা জলদি নুঠাকে আহ কোনোবাই আৰু দেখা পাব